আজি পুৱাৰ চাহ কাপৰ পৰা দিনটো আৰম্ভ কৰিছোঁ। চাহৰ লগত লৈছোঁ সান্দহ লাডু, কেইটামান চানা গুড়ৰ সৈতে। আৰু চাহ খাই আমি এনেদৰে আজি কোমল চাউলৰ কাৰণে ধান অলপ ভাজি লৈছোঁ। এনেদৰে চাহৰ জুতি ল'লোঁ আৰু জুতি লৈ সন্ধিয়া আমি বাৰ্থডেলৈ বুলি ওলাই গ'লোঁ, আমাৰ ভাগিনৰ বাৰ্থডে। তাকো অকমান খুৱাই দিব দে বাবু দে ভালকে খুৱাই দে ধুনু বাবু দে অকমান খুৱাই দে এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আমি সকলোৱে বাৰ্থডে চেলিব্ৰেট কৰিলোঁ। আৰু এনেকৈ বাৰ্থডে কেক কটাৰ পাছতে আমি অকণমান পায়সৰ লগতে চাহৰ জুতি ল'লোঁ। আৰু বাকীবোৰ ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল, ভাত সাজ কেনেকৈ কি খালোঁ।